প্ৰথমতে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি যিটো আমাৰ মহিলা সজাগতা সভা আমাৰ ইউপিপিএল দলৰ লোৱা হৈছিলে সেইটো সভাত আমি যিমানখিনিভাৱে ভাবিছিলোঁ উপস্থিতি হ'ব তাতকৈ আমি ভবাতকৈ বহুগুণে ইয়াত উপস্থিতি হৈছে আৰু আজিৰ উপস্থিতিটোৱে এইটোৱে আমাক মানে মনত এটা সাহস দিছে যে আমাৰ ইউপিপিএল দলত আমাৰ মহিলাসকলে আগবাঢ়ি আহিছে। আমাৰ বিটিআৰ চৰকাৰৰ যিবিলাক আঁচনি আমাৰ মহিলাসকল সন্তুষ্ট হৈছে আৰু সেইকাৰণে আজি ইউপিপিএল দলত দলে বলে ওলাই আহিছে। আমিতো 100% আমাৰ ইউপিপিএল দলে জয়লাভ কৰিব আমি নিশ্চিত হৈ আছোঁ কাৰণ আমাৰ দলৰ হৈ যিখিনি মানুহে কাম কৰি আছে, যিসকল কৰ্মীয়ে কাম কৰি আছে, সেই কৰ্মীসকল এতিয়াও মানে এটা যিখিনি যেনেকৈ মানে বিচাৰিছে তেনেকৈ মানুহৰ সহায়টো পাইছে। যেটো শুক্লাই ছাৰ এতিয়া চাওক, যদিও বিজেপিৰ EM আছে, বিজেপিৰ EMে এতিয়া ৰাইজক একো কাম কৰি সন্তুষ্টি দিব পৰা নাই আৰু তেখেতৰ ওপৰতো সম্পূৰ্ণ ৰাইজে ভৰসা হেৰাই পেলাইছে আৰু BPFে যিখিনি কথা কৈ আছে BPFৰ কথাটো আমাক ৰাইজক একো প্ৰভাৱ পেলাব পৰা নাই কাৰণ BPFৰ দিনত এই শুক্লাই চেৰফাঙত যিখিনি কাম কৰিছিল বা কৰাটো নায়েই, তথাপিও আমি কৈছোঁ যি কৰিছিল সেইটোক লৈ ৰাইজ কেতিয়াও সন্তুষ্টি হোৱা নাই আৰু সেইটোৰ কাৰণে এতিয়া যদিও বিজেপিৰ EM আছে বা BPFে কিবা প্ৰচাৰ কৰি আছে এইবোৰ কথাই কেতিয়াও ৰাইজক একো মানে বেলেগ চাইডে দিব পৰা নাই আৰু সেইটোৰ কাৰণে এতিয়া ইউপিপিএল দলৰ যিমানখিনি মানে আমাৰ সহায় সহযোগিতা লাগে সম্পূৰ্ণভাৱে ইউপিপিএল দলে পাইছে।